নাচিৰিবা টু মাই চেনেল যিটো মই ৰাভা তো আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ এটি নতুন ভিডিঅ' মই ক'ত আছোঁ ক'লৈ যাওঁ আপোনালোকক দেখুৱাই থাকিম চাই থাকিম মোৰ ভিডিঅ' আৰু এনেদৰে মৰম চেনেহ দি যাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ অটোৰে আমি আধাখিনি আহিলোঁ তাৰপিছত আকৌ এখন অটলে ৰৈ আছোঁ এতিয়া বাইদেউ ক'ত আছোঁ কৈ দিয়ক আমি ক'ত আছোঁ অঁ তো আহিছোঁ নগাঁৱলৈ আহিলোঁ তাই ইয়াতে থাকে সেইকাৰণে ভাবিলোঁ আজি অকণমান ফুৰি লওঁ এয়া দূৰৰ পৰা দেখাই দিওঁ এই মোৰ ড্ৰেছ পিন্ধাই দিছোঁ তাইক নগাঁও হাইৱেৰ পৰা আমি ইপিনে কাটিপ কৰি সোমাই দিলোঁ তাৰপিছত গন্তব্য স্থান আমি প্ৰায় পাই হৈছোঁ আমি আহি পাই প্ৰথমতে আমি চাকি ধূপ লৈ লওঁ তাৰপিছত ভিতৰলৈ গৈ আছোঁ গতিকে আজি আমি আহিলোঁ নগাঁৱত অৱস্থিত মৃত্যুঞ্জয় মন্দিৰলৈ এতিয়া কাম চলি আছে ইয়াতে সম্পূৰ্ণ হোৱা নাই তথাপি বাহিৰৰ পৰা কেনেকুৱানো দেখি সেইটো দৃশ্য আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ চাকি ধূপ লৈ ল'লোঁ এয়া বা কাষতে নগাঁৱৰে হয় দেখুৱাই দে আকৌ বোলক এতিয়া ভিতৰত কি আছে কি নাই আপোনালোকক দেখাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ মন্দিৰৰ সন্মুখভাগ এইখন ইয়াতে জোতা চেণ্ডেল থ'ব লাগিব ইয়াতে খুলি মেলি তাৰপিছত চাকিবোৰ ইয়াতে জ্বলাই তাৰপিছত মন্দিৰত আমি সোমাব লাগিব প্ৰথমতে ইয়াতে চাকিখিনি জ্বলাই লওঁ আমাৰ বাইদেউ চাকি জ্বলাই লৈছে তাৰপিছত মই জ্বলাই মেলি আমি ভিতৰলৈকে সোমাম সকলোৰে যেন জীৱনটো ভালে কুশলে পাৰ হৈ যায় তাকেই কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ওপৰলৈ উঠি আহি এতিয়া আমি ভিতৰলৈ সোমাই যাম ভিতৰতনো কি আছে সেইখিনি চাই লৈ আহক ইয়াতে ধুনীয়া ধুনীয়া কিছুমান আৰ্ট কৰি থৈ দিয়া আছে য'ত নেকি শিৱৰ কিছুমান লীলাবোৰ তেওঁৰ কাহিনীবোৰ ইয়াতে অংকিত কৰা হৈছে ইয়াতে চাবলগীয়া শিকিবলগীয়া বহুত কথাই আছে আৰু আপোনালোকেও যদি কেতিয়াবা নগাঁৱলৈ আহে ইয়াত এবাৰ সোমাই যাবলৈ কিন্তু নাপাহৰিব ইয়াতে শিকিবলগীয়া কথা বহুতখিনি আছে মই বহুতো বস্তু ইয়াত আহি পেলাই শিকিলোঁ যিহেতু আজিকালি সাধু কথা এইবোৰৰ দিন নাই তো আজিকালি ল'ৰা ছোৱালী যিহেতু মোবাইলৰ লগতে বেছিভাগ ব্যস্ত হৈ থাকে তো এইবিলাক দেখুৱালে তেওঁলোকে বহুতখিনি কথা বহুতখিনি শিক্ষা অৰ্জন কৰিব পাৰিব চাইডে কাম কৰি আছে এইবোৰ চাৰিওকাষটো অকণমান ঘূৰিছোঁ চাৰিওকাষে জেগাখিনি ইমান সুন্দৰকৈ সজাই তুলিছে এতিয়া লাইটবোৰো জ্বলি উঠি লাহে লাহে সন্ধিয়া হৈ আহিছে আৰু ইমান ধুনীয়াকৈ ৰাখিছে মনটো কিবা এটা শান্তি লাগি গৈছে বুজাব নোৱাৰোঁ সেইটো বস্তু আপোনালোকে যেতিয়া যাব তালৈ তেতিয়া অনুভৱ কৰিব মন্দিৰটো চাৰিওকাষটো আপোনালোকক দেখুৱালোঁ তো এতিয়া অকণমান ইয়াতে বহিছোঁ ইয়াতে কিমান সুন্দৰ পৰিৱেশ কেনেকুৱা ধুনীয়া লাগিছে আপোনালোকক বুজাব নোৱাৰোঁ তো আহিব কেতিয়াবা নগাঁও আহিলে তো এয়া বাঘ লগ পালোঁ এয়া খুৰীদেউ
বা কিবা ক'ব নেকি? মই কি ক'ম, তোমাৰ মানে কি মোৰ ঘৰ নগাঁৱতে, কিন্তু মই নগাঁৱতে থাকি ইমান এটা ধুনীয়া মন্দিৰ যে আজিহে চাবলৈ আহিছোঁ, তাকে মানে দুখ লাগিছে আৰু কেইদিনমান আগত নাহিলোঁ কিয়। আৰু যি কি নহওক নগাঁও আহিব পাৰিলোঁ যে তাকে তোমালোকৰ আৰু দুদিনমান থাকি দিওঁ নেকি, আৰু ক'ৰবাত যাব পাৰিম। থাকি দিয়া, একো নাই, ঘূৰাম এনেকৈ চানডে আকৌ আহিব, আকৌ লৈ যাম। তাকেতো লৈ যাবি। আছে অঁ চাবলৈ। বৰদোৱা যাবলৈ থাকিল, নেক্সট টাইম চিয়'ৰ যাম। তো কালি মই যামগৈ। তো বাকো ইয়াতে আহি লগ পালোঁ, আহিছিলোঁ এই তাতে, তো বাকো লগ পালোঁ। তো এনেকুৱা লাগিছে মানে বহুত দিনৰ আগতে বাক মানে চিনি পাওঁ, এনেকুৱা লাগিছে মানে। তো চাৰিওপাশটো ঘূৰি মেলি ফটো চটো উঠি এতিয়া আমাক দিছে শান্তি পানী আৰু দিলে ফুড, নিৰ্মালি দিছে। তাৰপিছত ফুড লৈ এয়া প্ৰসাদ খাবলৈ দিছে। মন্দিৰলৈ আহি প্ৰসাদ ভাত খাব নাপালে কিবা আধৰুৱা আধৰুৱা যেন লাগে। গোটেইটো দেখুৱাই দিলোঁ। তাৰপিছত সকলোতকৈ ডাঙৰ শিৱ মন্দিৰ দেখুৱালোঁ। তো আপোনালোকে কেনেকুৱা পালে জনাব চাই মেলি। তাৰপিছত আৰু যদি কেতিয়াবা আহে নিশ্চয় ইয়াত আহিব। তো আজিলৈকে ভিডিঅ'টো ইমানতে সামৰোঁ, আমিও গৈ থাকিব লাগিব, দেৰি হৈছে। তো আজিলৈকে বাই বাই। কেনেকুৱা পালে জনাব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।